Hello friends, welcome to Education Library. আজি আমি আলোচনা কৰিম ডিগ্ৰী। So ডিগ্ৰী হায়াৰ সেকেন্ডাৰীৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয়। হায়াৰ সেকেন্ডাৰীত 2 বা 3 মাৰ্ক থাকে ডিগ্ৰীৰ পৰা। So আৰু আদার্স ক্লাসৰ বাবে ইম্পৰ্টেন্ট হয়। 8 বা 9 তো ডিগ্ৰীৰ পৰা কোৱেশ্চন থাকে। So ডিগ্ৰী জনাটো ভাল, বহুত ইম্পৰ্টেন্ট হয় লাইফৰ কাৰণে। So ডিগ্ৰী আমি এতিয়া আৰম্ভ কৰিম। So ডিগ্ৰী কাক কয়? এডজেক্টিভে নাউন বা প্ৰনাউনৰ ধোক, গুণ, অৱস্থা, পৰিমাণ আদি বুজায়। আকৌ কেতিয়াবা ধোক, গুণ আদিৰ তাৰতম্য কম বেছি মাত্ৰা জানিবলৈ বিচৰা হয়। এনে ধৰণৰ তুলনাক ডিগ্ৰী অফ কম্পিটিশন বোলে। আকৌ কৈছো, এডজেক্টিভে নাউন বা প্ৰনাউনৰ ধোক, গুণ, অৱস্থা, পৰিমাণ আদি বুজায়। আকৌ কেতিয়াবা ধোক, গুণ আদি তাৰতম্য কম বেছি মাত্ৰা জানিবলৈ বিচৰা হয়। এনে ধৰণৰ তুলনাক ডিগ্ৰী অফ কম্পিটিশন বোলে। So ডিগ্ৰীক 3টা ভাগত ভাগ কৰা হয়: পজিটিভ ডিগ্ৰী, কম্পাৰেটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰী। So পজিটিভ ডিগ্ৰী কাক কয়? এডজেক্টিভৰ সাধাৰণ অৱস্থাক পজিটিভ ডিগ্ৰী বোলে। যদি কোনো বাক্যত এডজেক্টিভটো সাধাৰণ অৱস্থাত থাকে বা নৰ্মেল অৱস্থাত থাকে তাক পজিটিভ ডিগ্ৰী বোলে বা পজিটিভ ডিগ্ৰী বাক্য হয় সেইটো। So example, he is a good boy, she is intelligent girl. So এতিয়া আমি আলোচনা কৰিম কম্পাৰেটিভ ডিগ্ৰী। কম্পাৰেটিভ ডিগ্ৰী কাক কয়? যেতিয়া ব্যক্তি বা বস্তুৰ ধোক, গুণ আদিৰ তুলনা কৰা হয় তাক কম্পাৰেটিভ ডিগ্ৰী বোলে। কম্পাৰেটিভ ডিগ্ৰীত এডজেক্টিভৰ আগত দেন ব্যৱহাৰ কৰা হয় আৰু কেতিয়াবা এই দেনৰ পৰিৱৰ্তে টু বহে। He is better than me, he is junior to me. ইয়াত দেন ব্যৱহাৰ হৈছে বাক্যত। So নেক্সট বাক্যত কি হল? টু ব্যৱহাৰ হৈছে। কেতিয়াবা দেনৰ পৰিৱৰ্তে টু ব্যৱহাৰ হয়, এইটো ব্যৱহাৰত আছে। So মই কৈ দিলো, আপোনালোকে নোট কৰিব কিন্তু বহুত ইম্পৰ্টেন্ট হয়। যোনবিলাক মই ভিডিঅ শৰ্ট কৰিবৰ বাবে মই কৈ দিছো আৰু বহুত গুৰুত্ব সহকাৰে আপোনালোকে লিখি যাব আৰু লিখি কিনে পঢ়িলে গোটেইখিনি নোট আপোনালোকৰ হৈ যাব। So আপোনালোকৰ পৰীক্ষাত যিখিনি কোৱেশ্চন থাকিব, so গোটেই মাৰ্ক পাবলৈ সক্ষম হ'ব বুলি মই আশা কৰো। So সুপাৰলেটিভ ডিগ্ৰী কাক কয়? যেতিয়া দুটাতকৈ অধিক বস্তু বা ব্যক্তিৰ মাজত তুলনা কৰা হয় তেতিয়া এডজেক্টিভটোক সুপাৰলেটিভ ডিগ্ৰী বোলে। সুপাৰলেটিভ ডিগ্ৰীৰ আগত দা আৰ্টিকল ব্যৱহাৰ কৰা হয়। He is the best boy in our class. The article ব্যৱহাৰ হৈছে He is the best boy in our class. দুজন ব্যক্তিৰ মাজত তুলনা কৰাও হৈছে। Ganga is the best river in India. So এতিয়া আমি আলোচনা কৰিম গঠন, ডিগ্ৰীৰ গঠন। ডিগ্ৰী কেনেকৈ গঠন কৰা হয়? পজিটিভ ডিগ্ৰীৰ পৰা কম্পাৰেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰী কৰোঁতে ER আৰু EST যোগ কৰিব লাগে। পজিটিভ কম্পাৰেটিভ সুপাৰলেটিভ। বোল্ড, ER EST যোগ হৈছে বোল্ড, বোল্ডাৰ, বোল্ডেষ্ট। কিং, কিণ্ডাৰ, কিণ্ডেষ্ট। গ্ৰেট, গ্ৰেটাৰ, গ্ৰেটেষ্ট। স্মল, স্মলাৰ, স্মলেষ্ট। ডিপ, ডিপাৰ, ডিপেষ্ট। So 2 নম্বৰ গঠন, পজিটিভ ডিগ্ৰীত দুটা ভাৱেল থাকিলে কম্পাৰেটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰী কৰোঁতে ER আৰু EST যোগ কৰা হয়। পজিটিভ ডিগ্ৰী, কম্পাৰেটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰী দুটা ভাৱেল আছে। So ভাৱেল কেইটা আমি জানো? 5টা ভাৱেল A, E, I, O, U. So ইয়াত দুটা ভাৱেল আছে, কুল, কুলাৰ, কুলেষ্ট। EST ইয়াৰ যোগ হৈছে। So উইক, ইয়াত দুটা আছে ভাৱেল, উইক, উইকাৰ, উইকেষ্ট।
পুরার পুরেষ্ট। সো এতিয়া আমি আলোচনা কৰিম 3 নম্বৰ গঠন। ডিগ্ৰীৰ আগত কনসোনেন্ট থাকিলে কম্পাৰেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰী কৰোঁতে ER আৰু EST যোগ কৰা হয়। 3 নম্বৰ গঠন। পজিটিভ ডিগ্ৰীৰ আগত কনসোনেন্ট থাকিলে কম্পাৰেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰী কৰোঁতে ER আৰু EST যোগ কৰা হয়। পজিটিভ, কম্পারেটিভ, সুপারলেটিভ, ব্রাভ, ব্রাভার, ব্রেভেস্ট, এবুল, এবুলার, এবুলেস্ট, নবুল, নবুলার, নবুলেস্ট। সো 4 নম্বৰ গঠন। পজিটিভ ডিগ্ৰীৰ শেষত কনসোনেন্টৰ আগত এটা মাত্ৰ ভাৱেল থাকিলে বা হলে কনসোনেন্টটো ডাবল কৰি কম্পারেটিভ আৰু সুপারলেটিভ কৰা হয়। বিগ, বিগাৰ, বিগেষ্ট। কনসোনেন্ট ডাবল কৰা হৈছে, ইয়াত ER যোগ হৈছে, EST যোগ হৈছে। সো বিগ, বিগাৰ, বিগেষ্ট, টল, টলাৰ, টলেষ্ট, ফেট, ফেটাৰ, ফেটেষ্ট, হট, হটাৰ, হটেষ্ট। সো 5 নম্বৰ ব্যৱহাৰ। পজিটিভ ডিগ্ৰীৰ শেষত Y গুচি Y থাকে যদি পজিটিভ ডিগ্ৰীৰ শেষত Y থাকে তেন্তে Y গুচি IER আৰু IES যোগ কৰি কম্পাৰেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰী কৰা হয়। চিটি Y গুচি কেনে ইয়াত IER আৰু ইয়াত IEST যোগ কৰা হৈছে। চিটি, চিটাৰ, চিটেষ্ট, হেপি, হেপি, হেপাৰ্ষ্ট, ইজি, ইজিয়াৰ, ইজেষ্ট। সো ক্লিয়াৰ। এতিয়া আমি আলোচনা কৰিম ডিগ্ৰীৰ ব্যৱহাৰ প্ৰণালী। ডিগ্ৰীৰ ব্যৱহাৰ কেনেকৈ আমি গম পাব পাৰো যে কোন বাক্য কোন ডিগ্ৰীত আছে, পজিটিভ না সুপাৰলেটিভ বা কম্পাৰেটিভ ডিগ্ৰীত আছে। সো আমি সেইটোই এতিয়া শিকিম। সো কেনেকৈ কোন ডিগ্ৰীত আমি কৰিব লাগে, কোন ডিগ্ৰীৰ পৰা কেনেকৈ নিয়ম আছে সেইটো আমি এতিয়া শিকিম। সো ব্যৱহাৰ প্ৰণালী বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকে নিজা নোটবুকত লিখি কেনে ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব। সো সুপাৰলেটিভ ডিগ্ৰীৰ পৰা পজিটিভ ডিগ্ৰী কৰোঁতে বাক্যৰ আৰম্ভণিতে নো আদাৰ ব্যৱহাৰ কৰা হয় আৰু এডজেক্টিভটো যোগ কৰোঁতে S' ব্যৱহাৰ কৰা হয়। সো এক্সাম্পল কি কৰা হয়? নো আদাৰ ব্যৱহাৰ কৰা হয়। হি ইজ দ্য বেষ্ট বয় ইন আৱাৰ ক্লাছ। নো আদাৰ বাক্যৰ আৰম্ভণিতে নো আদাৰ ব্যৱহাৰ হ'ব। ব্যৱহাৰত দিয়া আছে, ব্যৱহাৰ অনুযায়ী আহিছে। সো আপোনালোকে চাই যাব। এডজেক্টিভৰ পিছৰখিনি গোটেইখিনি আহি যাব। নো আদাৰ পিছত এডজেক্টিভৰ পিছত যিখিনি আছে গোটেইখিনি আহি যাব। তাৰপিছত ইজ ইয়াত আহি যাব। তাৰপিছত এজ ব্যৱহাৰ অনুযায়ী এজ আহি গৈছে। গুড, বেটাৰ, বেষ্ট এইটো আছে সুপাৰলেটিভ ডিগ্ৰীত, তেন্তে পজিটিভ ডিগ্ৰীত হ'ব গুড। বেষ্টৰ পজিটিভ হৈছে গুড। এজ ব্যৱহাৰ অনুযায়ী আহি গৈছে, হি হৈছে ছাবজেক্ট। সো ক্লিয়াৰ। আকৌ কৈ দিছো, নো আদাৰ ব্যৱহাৰ অনুযায়ী আহি গৈছে। এডজেক্টিভৰ পিছৰখিনি গোটেইখিনি আহি যাব। বয় ইন আৱাৰ ক্লাছ ইজ আহি গৈছে। এজ ব্যৱহাৰ অনুযায়ী আহি গৈছে। বেষ্টৰ পজিটিভ হৈছে গুড। এজ আকৌ এজ আহি গৈছে ব্যৱহাৰ অনুযায়ী, হি হৈছে ছাবজেক্ট। সো ঠিক সেইটো একেদৰেই ব্ৰহ্মপুত্ৰ ইজ দ্য বিগেষ্ট ৰিভাৰ ইন আসাম। নো আদাৰ ৰিভাৰ এডজেক্টিভৰ পিছৰখিনি আহি গৈছে। নো আদাৰ ৰিভাৰ ইন আসাম আহি গৈছে। বিগৰ পজিটিভ ফৰ্ম হৈছে ইজ আহি গৈছে। এছ ব্যৱহাৰ অনুযায়ী আহি গৈছে। বিগৰ পজিটিভ, বিগেষ্টৰ পজিটিভ ফৰ্ম বিগ। এছ আকৌ আহি গৈছে। ব্ৰহ্মপুত্ৰ হৈছে ছাবজেক্ট। সো ক্লিয়াৰ। এতিয়া আমি আলোচনা কৰিম 2 নম্বৰ ব্যৱহাৰ। সুপাৰলেটিভ ডিগ্ৰীক পজিটিভ ডিগ্ৰী কৰোঁতে বাক্যৰ প্ৰথমতে ভেৰি ফিউ ব্যৱহাৰ কৰা হয় আৰু এডজেক্টিভৰ আগৰ দৰে এছ ব্যৱহাৰ কৰা হয়। সো ক্লিয়াৰ, গম পাইছে এইখিনি? যদি কোনো বাক্যত অনব্দা থাকে তেন্তে সেই বাক্যটো সুপাৰলেটিভ ডিগ্ৰীত ব্যৱহাৰ হয়। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। সো এক্সাম্পল
Akbar was one of the noblest men in the world. One of the আছে noblest আছে আকৌ তো গমেই পালো superlative আছে so এতিয়া আমি কাৰেক্ট কৰিম কেনেকৈ very few ব্যৱহাৰ অনুযায়ী আহি গৈছে very few men is so adjectiveৰ গোটেইখিনি adjectiveৰ পিছৰ গোটেইখিনি আহি গৈছে man is the world where was where আহি গৈছে one of the কিন্তু গুচি গৈছে তাৰপিছত ব্যৱহাৰ অনুযায়ী as আহি গৈছে noblestৰ পজিটিভ ফৰ্ম হৈছে noble তাৰপিছত as ব্যৱহাৰ অনুযায়ী আহি গৈছে একবাৰ হৈছে subject so clear এতিয়া আমি আলোচনা কৰিম 2 নম্বৰ উদাহৰণ he is one of the best singer in our country bestৰ পজিটিভ হৈছে good very few ব্যৱহাৰ অনুযায়ী আহি গৈছে adjectiveৰ পিছৰখিনি আহি গৈছে very few পিছত country is ইয়াত আহি গৈছে as ব্যৱহাৰ অনুযায়ী আহি গৈছে good bestৰ পজিটিভ good as আকৌ আহি গৈছে he হৈছে subject so clear এতিয়া আমি আলোচনা কৰিম এইটো ৰল আপোনালোকে এইটো নিজামতে কৰি যাব মই কৰি দিয়া মতে আপোনালোকে নিজে নিজে এইটো কৰিব so এতিয়া আমি আলোচনা কৰিম 3 নম্বৰ ব্যৱহাৰ superlative ডিগ্ৰীৰ পৰা comparative ডিগ্ৰী কৰোতে adjectiveৰ পিছত than any other বাক্যত ব্যৱহাৰ কৰা হয় adjectiveৰ পিছত কিন্তু এইটো ভালদৰে মন কৰিব he is the best singer in India sorry she is the best singer in India she is আহি গৈছে best দা গুচি গৈছে কিন্তু bestৰ পজিটিভ sorry comparative হৈছে better good better best clear she is better than any other ব্যৱহাৰ অনুযায়ী আহি গৈছে than any other আহি গৈছে singer in India object so clear ঠিক সেইদৰে he is kindest man in our village he is আহি গৈছে kindestৰ comparative হৈছে kinder than any other হৈছে ব্যৱহাৰ অনুযায়ী man in our village এই adjectiveৰ পিছৰখিনি আহি গৈছে so ঠিক সেইদৰে 3 নম্বৰটো আপোনালোকে কৰিব বুজি কেনে কৰিব so একদম সহজ ইজি হয় বহুত ইজি এবাৰকৈ চালেই হৈ যাব superlative ডিগ্ৰী comparative ডিগ্ৰী কৰোতে adjectiveৰ পিছত than many other ব্যৱহাৰ কৰা হয় adjectiveৰ পিছত কি ব্যৱহাৰ কৰে than many other মন কৰিব ভালদৰে example Ganga is one of the longest river in India Ganga is একেই হ'ব Ganga is ৰৈ যাব তাৰপিছত longestৰ comparative হৈছে longer longest longer আহি গৈছে so one of the গুচি গৈছে so এতিয়া then many other হৈছে ব্যৱহাৰ অনুযায়ী আহি গৈছে so river adjectiveৰ পিছৰখিনি গোটেইখিনি আহি গৈছে river in India clear আকৌ কৈ দিছো doubt নাথাকিব কিন্তু ক্লিয়াৰ কৰি যাব মোৰ লগত Ganga is one of the longest river in India Ganga is আহি গৈছে longৰ comparative হৈছে longest comparative longer than many other ব্যৱহাৰ অনুযায়ী আহি গৈছে river in India হৈছে sorry object river in India অথবা adjectiveৰ পিছৰখিনি আহি গৈছে ঠিক এইদৰে এইটো কৰিব so মোৰ এই চেনেলত আগত আলোচনা কৰা আছে
টেন্সৰ গোটেই এক্সাম্পল সহ প্ৰব্লেম সহ ব্যৱহাৰ নিয়ম আৰু যিবিলাক লাগে গোটেই দিয়া আছে। চ' আপোনালোকে টেন্সখিনি মিছ নকৰিব। চ' মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ কাৰণে গোটেই নিয়ম একেই হয়। চ' আপোনালোকে চাই যাব আৰু মোৰ এই ভিডিঅ'খন স্কিপ নকৰাকৈ চাব, যাতে আপোনালোকে গোটেই মাৰ্ক পাবলৈ সক্ষম হয়। চ' মই ভিডিঅ'খন ছুটি কৰি গৈছোঁ। চ' আপোনালোকে নোট লিখি কিনে তাত ভালদৰে লিখিব। মোৰ ভিডিঅ'খন লং হৈ যাব, সেইকাৰণে মই ছুটি কৰিবৰ বাবে চেষ্টা কৰিছোঁ। চ' এতিয়া আপোনালোকে নোট কৰি কিনে ভালদৰে লিখি থওক, ভৱিষ্যতত আপোনালোকৰ কামত আহিব। চ' আপোনালোকে ভালদৰে পঢ়িব, টেন্সৰ যিখিনি আছে সেইখিনি চাব। চ' আপোনালোকে পঢ়ি কিনে ভাল এটা নম্বৰ পাবলৈ সক্ষম হয় যেন মোৰ কামনা থাকিল। চ' থেংক ইউ।